নমস্কাৰ সকলোকে শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জনাই মোৰ নতুন এটা ভিডিঅ' আৰম্ভ কৰিছোঁ। বহুত দিন হ'ল ভিডিঅ' তেনেকৈ দিব পৰা নাই। আজি মাত্ৰ এটা 2 মিনিটৰ ভিডিঅ' দিলোঁ। বেটাৰ যিহেতু এক্সাম হৈ আছিল সেইবাবে বহুতেই ব্যস্ত হৈ আছিল। জানেইতো আজিকালি মাকবোৰে বেছি পঢ়িব লাগে আৰু আজি ফাইনেলি এক্সাম খতম হ'ল। এক্সাম ফাইনেলি খতম মানে ফাইনেল এক্সাম নহয় আৰু হাফ ইয়াৰলি এক্সাম। আকৌতো পঢ়িব লাগিবই, হ'লেও পূজা বুলি কেইদিনমান ৰেহাই পাইছোঁ আৰু তাৰ মাজতে অকণমান আমি এতিয়া পৰীক্ষা শেষ হ'ল বুলি মনটো ফ্ৰেছ কৰি আহোঁগৈ। বজাৰো যিহেতু তেনেকৈ বিশেষকৈ কৰা নহ'ল, যিকেইটামান কৰিলোঁ অনলাইন শ্বপিঙে কৰিলোঁ। বজাৰলৈ বুলি ওলাই যাবলৈ তেনেকৈ টাইম পোৱা নাই। এতিয়া আজি যিহেতু ষষ্ঠী একদম পূজা পালেহি আৰু আজিৰ পৰা পূজা আৰম্ভ হ'ল আৰু আমি এতিয়া বজাৰলৈ ওলাইছোঁ আৰু পূজাও চাম, আপোনালোককো দেখাম মই ক'ত ক'ত পূজা চাওঁগৈ। তিনিচুকীয়াৰ বেষ্ট পূজা, তিনিচুকীয়াত যিখন কি পূজা হৈছে গল্ডেন জুবলি, সেইখন দেখাম বুলি ভাবিছোঁ আজি মই আপোনালোকক। আৰু চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। আৰু যিসকলে মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে তেওঁলোকে চেনেলটোত মোৰ ভিডিঅ'ৰ আপডেটবোৰ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেনেহ'লে গৈ থাকোঁ ন হ'ল। মাস্ক পিন্ধি ল'লা নেকি? বেটাৰ এইটো অনলাইনত আনিছোঁ টি চাৰ্টটো। মই নতুন কাপোৰ ল'লোঁ বাৰু, হ'লেও নতুন কাপোৰ পিন্ধা নাই আজি। আগৰবোৰকে পিন্ধিছোঁ যিহেতু ইমান গৰম আৰু কোনেনো চাব ন মোক, সেইটো কাৰণে আগৰবোৰ ড্ৰেছকে পিন্ধিছোঁ। কিন্তু আজি হেয়াৰ কাট দিলোঁ দেই আৰু থ্ৰেডিং কৰিলোঁ, হেয়াৰ কাট দি আহিলোঁ। পূজা বুলি যিহেতু চুলি ফনিয়াবলৈ টাইম নাপাওঁ আৰু দীঘল চুলি হ'লে বেয়া লাগে, মই টাইম মেইনটেইন কৰিবলৈও টাইম নাপাওঁ। সেইটো কাৰণে চুলিখিনি অলপ চুটিকৈ কাটি ৰাখি মই ভাল পাওঁ। বেছি কথা কৈ দিলোঁ, চাই থাকক তেনেহ'লে ভিডিঅ'টো। পূজা চাই থাকক, মই দেখাই গৈ থাকিম। আমি আহি এতিয়া চলিহা নগৰ পালোহি আৰু চলিহা নগৰ পেণ্ডেল দেখাম আপোনালোকক আৰু আহি থাকক আমাৰ পাছে পাছে। বনাইছে বাঁহ আৰু কাঠৰ ন, চব বাঁহ কাঠেৰে বনাইছে আৰু ওচৰৰ পৰা দেখাই আছোঁগৈ ৰ'ব। একদম চিপ আকৃতিৰ হয় মানে এখন জাহাজ আকৃতিৰ হয় এখন। ভালকৈ মন কৰিব, ওচৰত মই দেখাই আছোঁগৈ। এয়া চক মই দেখাই গৈ আছোঁ, আপোনালোকে চাই থাকক। এয়া চক জাহাজেই হয়, বাঁহ কাঠেৰে বনাইছে চব ধুনীয়াকৈ, ওপৰত ডিজাইনিং কৰি দিছে। আৰু চক এইফালে আজি মানুহ কম ষষ্ঠী আৰু এইফালে চাই লওক। সোমাই গৈ অলপ ভিতৰতো দেখাই দিছোঁ আপোনালোকক। আৰু এইফালে দেখিছেনে প্ৰাগ নিউজো আহিছে আগতীয়াকৈ দেখাবৰ কাৰণে। আৰু শ্বিপখনৰ এই ছাইডৰ এইবোৰ চব কিমান ধুনীয়াকৈ বনাইছে। আৰু এনেকৈ ভিতৰলৈ গৈ আছোঁ, বলক মূৰ্তি চাওঁগৈ আমি এতিয়া। আৰু মূৰ্তি চক এইফালে ধুনীয়াকৈ মূৰ্তি থৈ দিছে, মূৰ্তিও বেছ ধুনীয়াকৈ আনিছে, মূৰ্তি ভাল লাগিছে। আৰু এফালে আজি মানে ষষ্ঠীৰ দিনাখনে চাই এইটো কাৰণে ভাল লাগে, মোৰ ষষ্ঠীৰ দিনাখন মানুহৰ ভিৰটো অলপ কম ন, সেইটো কাৰণে চাই ভাল লাগে। আৰু ষষ্ঠীৰ দিনাখনে মই চাই লৈছোঁ সকলোবোৰ আৰু আপোনালোককো দেখাইছোঁ অলপ। আপোনালোকো এনজয় কৰক আৰু আপোনালোকে নিজে আহিও ইয়াত চাবহি পাৰিব কোনখনত কেনেকুৱা ধৰণৰ। মই আগতীয়াকৈ আপোনালোকক আইডিয়াটো অকণমান দি দিছোঁ। আৰু যিসকল তিনিচুকীয়াৰ তেওঁলোকেতো আহিবই চাবলৈ ন, আৰু যিসকল তিনিচুকীয়া বাহিৰত তেওঁলোকে ভিডিঅ'টো তিনিচুকীয়ানো পূজা মণ্ডপ কেনেকুৱা তাকে ঘৰতে বহি চাব পাৰিব। নাৱৰ মানে এইটো কি হেৰি কৰে আকৌ ৰখাই থয় যে, সেইটো হয় নাই এংকৰটো কাঠৰ নহয়, মই কাঠৰ বুলি ভাবিছিলোঁ। এই থাৰ্মকলে বনাই থৈ দিছে, একদম সঁচা হৈছে নিচিনা লাগিছে। এখন চব কি ধুনীয়া লাগিছে, একদম সঁচা হৈছে যেন লাগিছে, একদম ওপৰলৈকে চব। ৰাতি যেতিয়া চবফালে লাইট দি দিব আৰু ভাল লাগিব। চব পৰিৱেশটো মই এপাক দেখাই দিছোঁ চবফালে চব ইফালে। আমি আহি বেলেগ এখন পূজা মণ্ডপ পালোহি আৰু এইখন পূজা মণ্ডপত পূৰা একদম সাগৰৰ দৃশ্য দেখুৱাইছে, সাগৰৰ তলিৰ দৃশ্য। আৰু যদি জলপৰি চক মাজতে কিমান ধুনীয়াকৈ মানে সাগৰখনৰ ভিতৰত, পানীৰ ভিতৰত, সাগৰৰ ভিতৰত গোটেই সাগৰৰ ভিতৰত মাছ চক। এইফালে মাছ, চবফালে মাছ চক, সাগৰৰ ভিতৰত মুঠতে যি পায় চব। আৰু এইফালে মই ভিতৰখনো অকণমান দেখাই দিছোঁ। ভিতৰত এনেকৈ সাগৰতলিখন যেনেকুৱা আৰু তেনেকুৱা সাগৰ তলত কিবাকিবি পায় যে, মুকুতা মণি তেনেকৈ সাগৰ তলত মাছ আৰু সেনেকৈ জল পৰি থাকে, তেনেকুৱা দৃশ্য ইয়াত দেখুৱাইছে। আৰু মানুহ নাই আজি তেনেকৈ, এয়া মূৰ্তি চক জল পৰি আৰু এনেকৈ দেখাই গৈছোঁ, আপোনালোকক চাই যাওক। আমি থামনেল পালোহি আৰু থামনেলত মানে মন্দিৰটো ইমান ধুনীয়াকৈ বনাইছে। আপোনালোকক আচলি মন্দিৰে নে মানে সাজি বনাইছে। এতিয়া মানে কি এইটো কি বুলি কয়,
মানে মন্দিৰটো মণ্ডপে নে এতিয়া মানে আছলিয়ে নে এনেই বনাইছে এতিয়া অস্থায়ীকৈ বনাইছে একদম ধৰিব নোৱাৰি চাই থাককচোন দেখাই আছোঁ মই বেক কেমেৰা কৰি আৰু চোক মানে কি চোক মানে কি ক'ম আৰু মই মানে অঁ এইখন বনাইছে ন গাড়ীখন সেইখন উঠিব পাৰি নি গাড়ীখনত ফটো চটো ল'ব পাৰি চাগে এখনত আহি লওঁ ফটো ল'ব পাছত আহা মন্দিৰটো ৰাম মন্দিৰৰ আৰ্হিত বনাইছে ইয়াৰ চোক আৰু ভিতৰলৈ সোমাই যাওঁ এনেকৈ আগৰটো মন্দিৰ এনেকৈ আছে আৰু পাছলৈ আছে দীঘলীয়াকৈ এনেকৈ আমি ভিতৰলৈ সোমাই আহিছোঁ আৰু ভিতৰখনো মানে স্থায়ী নে অস্থায়ী ধৰিব নোৱাৰি এইবোৰ মানে মই ভাবিছিলোঁ স্থায়ী মন্দিৰ নেকি মন্দিৰতে মানে আছলিকৈ বনাই থৈছে তেনেকৈ ভাবিছিলোঁ কিন্তু আছলি নহয় এইখিনি পূৰা থাৰ্মকলে বনাইছে ইমান ধুনীয়াকৈ বনাইছে মানে এইখিনি মানে স্থায়ীকৈ বনাই থোৱা মূৰ্তি বুলিয়ে ভাবিছিলোঁ মই আৰু চোক এইফালে দেৱী এয়া পাংখাটো নাচি আছে নেকি ঘূৰি আছে নেকি পাংখাটো অঁ সঁচাকৈ ঘূৰি আছে নি বোলো পাংখাটো ঘূৰি থকা নিচিনা লাগিছে আকৌ সেইটো মানে কি সঁচাকৈ ঘূৰাই মানে এইটো ছিষ্টেমে কৰিছে নেকি তেনেকুৱা বুলি ভাবিছিলোঁ ওপৰটো পাৰ্মানেণ্ট নহয় অঁ পাৰ্মানেণ্ট নিচিনা লাগিছে একদম পূৰা কি ধুনীয়া চব ইমান ধুনীয়া একদম পাৰ্মানেণ্ট নিচিনা লাগিছে মই মানে পাৰ্মানেণ্ট বুলিয়ে গৈছিলোঁ আৰু সুধি গ'লোঁ সেইটো কাৰণে পাৰ্মানেণ্ট নে কি বুলি পাৰ্মানেণ্ট নহয় বোলে টেম্পৰাৰীকৈ বনাইছে কি ধুনীয়াকৈ বনাইছে চবফালে মূৰ্তিখিনি চব এইফালে মূৰ্তি চব সেইফালে মূৰ্তি চবফালে চবফালে দেখাই দিছোঁ চব গৰম লাগি গৈছে পূৰা ইমান গৰম আৰু এতিয়া বাহিৰলৈ ওলাই আহিছোঁ আমি বাহিৰত দেখাম ওপৰলৈ চব কি ধুনীয়া চবফালে দেখাই দিছোঁ মই চব এইটো চক এনেকৈ আৰু যে গ'লোঁ যে সেইফালে আমি ভিতৰলৈ গ'লোঁ তাত ভিতৰত গৈ সেইফালে মূৰ্তি দেখিছেনে সেইফালে ভিতৰত আৰু এখন চক আগৰ দিনৰ ৰজাৰ দিনৰ ঘোঁৰা গাড়ী এখন বনাই থৈ দিছে ইয়াত চক এখন বেটা উঠিছে বুজিছা